নমস্কাৰ, মই অনুৰাগী ফুকনে। আজি আকৌ উভতি আহিছোঁ পাতালপুৰৰ সাধুৰ আন এটা খণ্ডলৈ। শিঙৰাৰ বুদ্ধি দেখি মকৰাই শলাগিলে আৰু দুয়ো ডাঙৰ শিল এটা আনি কোবত নিজৰাৰ মাজলৈ ঠেলি দিলে। ভবামতে শিলটো গৈ নিজৰাৰ মাছ পালেগৈ। সিহঁত এটা এটাকৈ শিলটোত ভৰি দি অনায়াসে সিপাৰ হ'ল। সিপাৰত গৈ মকৰাই শিঙৰাৰ পিঠিত চাপ মাৰি ক'লে, "চাব্বাছ বন্ধু।" মকৰাই কথাটো ক'বলৈহে পালে গুদুমকৈ মেঘৰ গাজনিৰ দৰে এটা শব্দ হ'ল। শব্দটো শুনাৰ লগে লগে মকৰাই শিঙৰাক ক'লে, "শিঙৰা, আমাৰ সন্মুখত বিপদ আছে।" গাজনিটোৱে তাৰে ইংগিত দিলে, গতিকে সাৱধানেৰে আগবাঢ়িব লাগিব। মকৰাই তাৰ বিশ্লেষণ আগবঢ়ালে। মকৰাৰ বিশ্লেষণ সমৰ্থন কৰি শিঙৰাই ক'লে, "কথাটো সঁচা, কিন্তু বিপদৰ লগতে সম্পদো আছে। এচিকোটি ৰূপৰ বাবে আমাৰ তাত যিহে হাহাকাৰ। ইয়াত দেখিলি, সেইটো ৰূপৰেই এটা পাহাৰ।" মকৰাই শিঙৰাৰ কথাটো শলাগিলে আৰু দুয়ো পাহাৰটোত বগাবলৈ যত্ন কৰিলে। পাহাৰটো ইমান মিহি আৰু পিছল আছিল যে শিঙৰাই অলপো বগাব নোৱাৰিলে। মকৰা কিন্তু বগোৱাত পাৰ্গত। তাৰ বগাব পৰা গুণটোৰ বাবেই মানুহে তাক মকৰা নাম দিলে। মকৰাই এটা বুদ্ধি কৰিলে। সিহঁতৰ দুয়োটাৰে গামোচা দুখন জোৰ দি সি দীঘল কৰিলে। এটা মূৰ তাৰ কঁকালত বান্ধি আনটো মূৰ শিঙৰাক ধৰিবলৈ দিলে। আগে আগে মকৰা বগাই গ'ল আৰু পাছে পাছে গামোচাৰ আগটো ধৰি শিঙৰাও গৈ থাকিল। এইদৰে গৈ সিহঁতি ৰূপৰ পাহাৰটোৰ আগ পালেগৈ। পাহাৰটোৰ ওপৰত বহি সিহঁতি সিপাৰলৈ চাই পঠিয়ালে। দূৰত আন এটা উজ্জ্বল পাহাৰ সিহঁতৰ চকুত পৰিল। পাহাৰটোৰ উজ্জ্বলতা দেখি সিহঁতি অনুমান কৰিলে, সেইটো নিশ্চয় এটা সোণৰ পাহাৰ। ৰূপৰ পাহাৰত উঠি সোণৰ পাহাৰ চাবলৈ পাইছে সিহঁতে। কিমান যে মজাৰ কথা! সোণৰ পাহাৰটো যিকোনো প্ৰকাৰে বগাব লাগিব। সিহঁতে মনতে এক প্ৰকাৰ সংকল্প ল'লে। পিছে ৰূপৰ পাহাৰ আৰু সোণৰ পাহাৰটোৰ মাজত এটা ডাঙৰ বাধা পৰি আছে। সেইটো হ'ল এটা সৰু অথচ দ সৰোবৰ। সিহঁতি প্ৰথমে ৰূপৰ পাহাৰটোৰ পৰা নামি গৈ সৰোবৰটোৰ পাৰত থিয় হোৱাৰ কথা ভাবিলে। মকৰাই আগৰ দৰেই আগে আগে নামি গ'ল। তাকে দেখি শিঙৰাও নামিল। কোনো ৰকম দুয়োটা পাহাৰটোৰ পৰা নামি সৰোবৰটোৰ পাৰ পালেগৈ। সৰোবৰটো সাঁতুৰি সিহঁত দুটা পাৰ হ'ব পাৰে, কিন্তু তাত নামিলে সিহঁতৰ কি গতি হ'ব পাৰে সেই কথা আন্দাজ কৰিব নোৱাৰিলে। সেয়ে সিহঁত সৰোবৰৰ পাৰৰ শিল এটাতে বহি ভাবি গুণি কিছু সময় পাৰ কৰিলে। সৰোবৰৰ পাৰত বহি থাকোঁতে সিহঁতি এটা অদ্ভুত প্ৰাণী পাৰলৈ বগাই অহা দেখিবলৈ পালে। প্ৰাণীটোৰ ওপৰচোৱা তেনেই মানুহৰ দৰে, কিন্তু কঁকালৰ পৰা তলচোৱা মাছৰ দৰে। প্ৰাণীটো আহি পাৰত জিৰণি ল'লেহি। তাৰ পাছে পাছে আৰু এটা প্ৰাণী আহিল। দুয়োটা প্ৰাণী একে ঠাইতে ৰ'লহি। প্ৰাণী দুটাই সিহঁতলৈ এবাৰ মূৰ তুলি চালে। ধন্যবাদ। ইয়াৰ পিছৰ খণ্ডটো তোমালোকে চাবলৈ নাপাহৰিবা, কাৰণ এই প্ৰাণী দুটানো কি সেই কথাটো তোমালোকৰ নিশ্চয় জানিবলৈ মন যাব। সেইবাবে সেইটো চাবা পিছৰ খণ্ডটো। আজিলৈ ইমানতেই সামৰিলোঁ। ধন্যবাদ।